নমস্কাৰ বন্ধুসকল, আপোনালোকে জানেনে গছে নিজৰ খাদ্য নিজে তৈয়াৰ কৰে। এই প্ৰক্ৰিয়াটোক কোৱা হয় প্ৰকাশ সংশ্লেষণ। গছৰ পাতেৰে সূৰ্যৰ পোহৰ গ্ৰহণ কৰে। এই পোহৰ পাতত থকা ক্লৰোফিল নামৰ সেউজ পদাৰ্থই ধৰি ৰাখে। পাতে মাটিৰ পৰা পানী আৰু বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। এই তিনিটা উপাদান সূৰ্যৰ পোহৰ, পানী আৰু কাৰ্বন ডাই অক্সাইড একেলগ হৈ গছৰ ভিতৰত এখন ৰাসায়নিক প্ৰক্ৰিয়া চলায়। এই প্ৰক্ৰিয়াত উৎপন্ন হয় গ্লুকোজ, যি গছৰ খাদ্য, আৰু অক্সিজেন, যিটো গছে বাহিৰলৈ উলিয়াই দিয়ে। এইদৰে গছে প্ৰকাশ সংশ্লেষণৰ জৰিয়তে খাদ্য বনায় আৰু পৃথিৱীৰ বায়ু বিশুদ্ধ কৰি তোলে। এই গছবোৰ আমাৰ জীৱনৰ এক অমূল্য অংশ। গছ ৰোৱা মানে জীৱন বচোৱা।